এটা বস্তু দেখাম আপোনালোকক কিমাননো কাপোৰৰ কালেকশ্যন গহনাৰ কালেকশ্যন এইবোৰ চাই থাকিব ন আজি এটা আচাৰৰ কালেকশ্যন দেখাম এটা নহয় কেইবাবিধো আছে আৰু কি আচাৰ ঘৰতে বনাইছোঁ সেইসমূহ দেখুৱাম আমি দুজনীয়ে মিলি বনাওঁ বিভিন্ন ধৰণৰ আচাৰ চিজন লৈ আচাৰবোৰ আচলতে যিবোৰ জলফাই হওক আমলখি হওক খোৱা যায় বা বাঁহগাজ হওক কেইবাবিধো আচাৰ বনাইছোঁ আজি কালেকশ্যনটো বেলেগ অকণমান আপোনালোকক মই এটাকৈ এতিয়া দেখুৱাম আজি ৰ'দত দিলোঁ ৰ'দত দিয়া যায় প্ৰায়ে চাওঁ আহক আচাৰসমূহ আপোনালোকে দেখাওঁ এতিয়া এইসমূহ ৰ'দত দিছোঁ ঠাণ্ডাৰ দিনত এইটোৱে ভাল আচাৰসমূহ ৰ'দত দি ৰ'দ পোৱাই খাই ভালো লাগে এয়া হৈছে বাঁহগাজৰ আচাৰ বাঁহগাজ বিশেষ একো নাই বাঁহগাজখিনি এনেকৈ ভৰাই অকণমান নিমখ দি থৈ দিয়া হৈছে এয়া দেখিছেনে এয়া বাঁহগাজ এই বাঁহগাজখিনি এনেদৰে ষ্ট'ৰ কৰি থ'লে বিভিন্ন ধৰণৰ ৰেচিপিটো দিব পাৰি মাংস হওক মাছ হওক এনেকৈ খাব পাৰি তাৰপিছত এইটো দিছোঁ নেমু এইটো নেমু টেঙা যেতিয়া গৰমৰ দিনত নেমু চৰ্বত খুব খোৱা যায় ন বহুত চৰ্বত খোৱা যায় নেমু টেঙাৰ সেই নেমু টেঙা আটাৰ পিছত মানে চৰ্বতখিনি বনোৱাৰ পিছত নেমু অকণমান ৰৈ যায় নহয় সেই বাকলিখিনি এনেকৈ নিমখত গাপ দি থৈ দিয়া হৈছে তাৰপিছত এইটো দেখিছে এইটো গোল নেমু কেইটুকুৰাও এনেকৈ কাটি থৈ দিয়া হৈছে এই গোল নেমুটো এনেকৈ কাটি বেলেগ একো দিব নালাগে নেমুৰ লগত কেৱল নিমখতে গাপ দি থ'ব লাগে তাত তেল মছলা এনেকুৱা একো দিব নালাগে গোল নেমুটো এনেকৈ থৈ দিলে বহু বছৰলৈ থাকি যায় আৰু বিভিন্ন ধৰণৰ বেমাৰৰ বাবে ভাল খালী পেটত যদি অকণমান খাই দিয়ে গেছৰ সমস্যাও নহয় শুনিছোঁ আৰু উপকাৰো পাইছোঁ আৰু কেতিয়াবা হেকটি আহিলে এই গোল নেমু এপিচ খাই দিলে পটাপট নোহোৱা হৈ যায় খাই ভাল লাগে ৰাতিপুৱা গৰম ভাতৰ লগত তাৰপিছত এইটো আছে জলফাই আৰু ইয়াতে আমলখি এইটো নতুনকৈ বনাইছে সেইটো বেছি দিন হোৱা নাই বনোৱাত আমি দুজনীয়ে বৌ আৰু মই মিলি বনাওঁ তেওঁ বেছিকৈ বনায় মই কোনোবা এটা দুটা বনাইছোঁ ইয়াৰে এয়া জলফাই আৰু আমলখি দেখিছে ইয়াতে একো মছলা দিয়া নাই দেই একো ধৰণৰ মছলা দিয়া নাই তেলো খুব কম দিছে জিৰা কেইটামান ফুটাই দিছে তাৰপিছতে আহিছোঁ এইটো আমলখিৰ আচাৰ এইটোত অকণমান দিয়া গৈছে মছলা বা জলকীয়া এইটো আমলখিৰ আচাৰ এইকেইটা পুৰণা দুটাই ইয়াতে নতুন আছে বাকীকেইটা পুৰণা মানে ডাঙৰ বৈয়ামতে কৰা যায় যেতিয়া কমি আহে খাই তেতিয়া আমি এনেকুৱাকৈ সৰু বৈয়ামত ভৰাই থওঁ আকৌ ডাঙৰ বৈয়ামকেইটা আজৰি হ'লে সেইকেইটাত আকৌ নতুন আচাৰ বনাওঁ তাৰপিছত এইটো জলফাই আৰু জলকীয়া লগতে সৰিয়হও দিয়া গৈছে এইটো বনোৱা বেছি দিন হোৱা নাই এইটো 2 দিন হৈছে এইটো বনোৱা এইটো একদম জ্বলা টেঙা আচাৰ ইয়াতে অকণমান মছলা দিয়া গৈছে খাই বিৰাট সোৱাদ লাগিছে এইটো আচাৰ গোটেইকেইটা খাবলৈ টেষ্টকেইটা বেলেগ আৰু এইটো হৈছে মেইন এইটো হৈছে ভোট জলকীয়া মই দেখাই দিছোঁ ৰ'ব চামুচেৰে ভোট জলকীয়াটো কাটি এনেকৈ তেলত থৈ দিয়া গৈছে যেতিয়া ঘৰত জ্বলা নাথাকে বা ভোট এই তেলখিনি কিন্তু বহুত জাৰ দেই সকলোৱে হয়তো খাই পাইছে ভোট জলকীয়াৰ আচাৰ জ্বলাখিনিতো অকণমান টেঙা হৈ যায় কিন্তু তেলটোৰ বিৰাট ধৰে তাৰপিছত দেখুৱাম আপোনাৰ এইটো একেবাৰে নায়েই শেষেই হৈ গৈছে এইটো হৈছে ঔটেঙা নায়েই মানে আছিলে খাই কমি যোৱাত এইটো খাই কমি যোৱাত এনেকুৱা হৈ গৈছে এয়া এইটোত অকল ঔটেঙা আছিলে তাৰপিছত আহিছোঁ এইটো আচাৰ এইটো হৈছে বগৰীৰ মিঠা টেঙা আচাৰ মিঠা টেঙা জ্বলা চব আছে চামুচখন নোসোমাবই অকণমান আনি দেখাইছোঁ এইটো দেখিছেনে এইটো গুড়েদি বনোৱা মিঠা আচাৰ বগৰী দেই এইটো অকল এইটো বগৰী আচাৰ বিৰাট টেষ্টি লাগে লুচি বা ৰুটিৰ লগত খাবলৈ বিৰাট ভাল লাগে এইটো আচাৰ এয়া গোটেইখিনি ঘৰত বনোৱা কিনা আচাৰ খোৱা নাযায়েই ঘৰতে বনাওঁ পাৰালৈকে এইকেইটা আপোনাৰ 9টামান আছে চাগে দেখিছে আপোনালোকে এয়া আৰু ঘৰৰ আচাৰ খায়ো ভাল লাগে আৰু আপোনাৰ বহু দিনলৈ ৰাখিবও পাৰি এনেকুৱা ডাঙৰ বৈয়ামত প্ৰথমতে থৈ দিওঁ বনাই পেলাই যেতিয়া কমি যায় খাই তেতিয়া এই সৰু বৈয়ামকেইটালৈ ট্ৰান্সফাৰ হৈ যায়
এইটো আচাৰ খুব টেষ্টি, সেইকাৰণে এইটো সোনকালে শেষ হ'ল। লুচি চুচিৰ লগত খাবলৈ বিৰাট ভাল মিঠা আচাৰটো। ছাদত আহি ভিডিঅ'টো বনাইছোঁ, আচাৰৰ কালেকশ্যন দেখুৱালোঁ আপোনালোকক। সকলোৱে চাগে বনাই ঘৰত, প্ৰায়ভাগে বনায়, যিসকলে সময় পায় বা সময় নাপালেও আচলতে আজিকালি কি হয় ভিনেগাৰ দি দিলে বস্তুটো ৰ'দত নিদিলেও ধুনীয়াকৈ আচাৰখিনি হৈ যায়। কেনে পালে ভিডিঅ'টো জনাব। বাই বাই।